বাৰীৰ পাচলি কোনে কোনে খাব আহি যাওক। ভাতকেৰেলা কাৰ কাৰ প্ৰিয়? হা এইফালে আমাৰ বাৰীৰ পাচলি ভাতকেৰেলা বইল কৰিও খাই ভাল লাগে হয়নে, আৰু ভাজি খায়ো ভাল লাগে। মোৰ অৱশ্যে বইলটো প্ৰিয়। আৰু আজি নিউ ষ্টাইলত চুলি বান্ধি থৈছোঁ খোপা ছাইডকৈ, কিবা এটা ভাল লাগে। আগৰ দিনৰ মানুহে এনেকৈ ছাইডত যে পূৰা খোপা বান্ধি ফুল লগাই থয়, কি ভাল লাগে। আজি মই অকণমান ছাইডত বান্ধি থৈছোঁ আৰু এটা খুব ধুনীয়া পৰিৱেশত আছোঁ। আমাৰ পুখুৰীৰ পাৰত ধুনীয়াকৈ বতাহ মাৰিছে। আমাৰ গাঁৱৰ এনেকুৱাই আৰু হয় নাই, নিভাঁজ পৰিৱেশবিলাক খুব ভাল লাগে। আৰু আজি আমি বইল খাম। কি ল এইফালে বাইদেৱে ছিঙি আছে, দালিত দিব বোলে। টেঙামৰা আগ খাই বিৰাট ভাল লাগে। আৰু আমাৰ দেখা দিম দেই, এইফালে পিয়ালি পালেং আছে, এয়া পিয়ালি পালেং আৰু ঢেৰ কিবাকিবি আছে। আপোনালোকক সময় সুবিধা মিলাই ধুনীয়াকৈ দেখাম। এইফালে আছে এজোপা কেচেৰু গছ, মোৰ ছাইডত এজোপা কেচেৰু গছ হয়, এৰী পলুৱে খোৱা কেচেৰু গছজোপা। আৰু ক'ত ছিঙিব লগা আছে, আৰু আগফাললৈ আছে। আৰু এতিয়া কওক আপোনালোকে কোনজনী ডাঙৰ কোনজনী সৰু ধুনীয়াকৈ কমেণ্টটো মাৰি দিব দেই। আপোনালোকে বৰ খেলি মেলি কৰে, মোকে চবেই ডাঙৰ বুলি কয়। মই কৈ দিছোঁ আৰু ক'বলৈ কয় ময়ো কৈ দিছোঁ। আৰু মানুহে মই গুণগুণ সৰুজনী বুলি ভাবে। আৰু মোক চবেই মানে ডাঙৰজনী বুলি কয়, আৰু গুণগুণ বুলি এইফালে কয়। চাওঁ চেহেৰাটো দেখা। মই গুণগুণ নহয়, মই দুলুমণি। মই বেলেগ ষ্টাইলত ক'লি দেই তই। আৰু মানে সেয়াই, কাৰণ কিয় একেলগে দেখা পায়। আৰু আমাৰ পোচাকবিলাক একেই পৰিধান কৰোঁ, বিশেষকৈ মানে একে নাই পিন্ধা পাই। কাপোৰবিলাক মোক আজি একে সুধিছে পিন্ধা নাই, কিন্তু প্ৰায় একে পিন্ধা হয় যে সেইকাৰণে চাগে অকণমান বেলেগ বেলেগ দেখা পায় আৰু কাপোৰবিলাক একে পিন্ধাৰ কাৰণে হয় নাই। এজোপা সৰুতে এটা কাৰণেই কাটি দিছোঁ, পৰি থাকিলে পেলালি যাতে পোখা মেলি জোপোহা হৈ যায় গছজোপা। ইমান ডাঙৰকৈ কওঁ শুনাই নাই। এই শুনিছে, কাটি দিছোঁ সৰুতে যাতে পোখা মেলি জোপোহা হৈ যায়। এই পোকেও খাইছে, সেইখিনি পাতখিনি ছিঙি পেলাই দিব লাগিব। এতিয়া আমি গৈ থাকোঁ। এইডোখৰত আমাৰ এতিয়া একো ছিঙিব লগা নাই। এটা ভাতকেৰেলা বাই পুকীয়া খাইছে অকণমান, পোকে খোৱা নাই, কিবা এটা বিন্ধিলে সেইকাৰণে অকণমান বেয়া বেয়া দেখা পোৱা গৈছে। এতিয়া আমাৰ বাৰীখন আপোনালোকক অকণমান আজি নেদেখাওঁ ন, আজি সময় নাই দেখাবলৈ। এইডোখৰত থাকিলে বিৰাট ভাল লাগে, দেখিছে নাই বতাহ কি ধুনীয়াকৈ মাৰি আছে। বলক বেলেগ কিবা এটা দেখাম এতিয়া আকৌ। আমাৰ এইফালে ইণ্ডাষ্ট্ৰি ঘৰটো আছে ছাইডত। এতিয়া মই গৈ আছোঁ ক'বালে, মানে আমাৰ অলপ আৰু এইফালে আমাৰ হাঁহৰ গঁৰাল দেখাম কেতিয়াবা সময় সুবিধা মিলাই। আৰু এইখিনি পূৰা হাবি টাইপ হৈ আছে কি বাৰু, এইখিনি হাবি নহয়, এইখিনি মৰাপাট। মৰাপাটৰ শাক খাই মোৰ ভাল লাগে, বেয়া নালাগে, মই ভাল পাওঁ খাই। আৰু এতিয়া মই দেখাবলৈ গৈ আছোঁ আপোনালোকক কিবা এটা মানে গোটেই লতা বেল দেখাম বুলি ভাবিছিলোঁ। লতা বেল হয়তো মই এনেকৈ দেখাব নোৱাৰিম। চাবি এইফালে গোটেই লতা বেল হৈ আছে, পকা নাই, পকিব হোৱা নাই। দেখাম বাৰু, সেইখিনিও দেখাম কেতিয়াবা সময় সুবিধা মিলিলে। আৰু এতিয়া এইফালে কিবা এটা বনাই আছে, এয়া দেখাম বাৰু, ভালকৈ হোৱাগৈ নাই, বনাই হোৱাগৈ নাই। বনাই হ'লে দেখাম। বাই বাই তেনেহ'লে আজিলৈ।